আপোনাৰ ফেচবুক প্ৰফাইল বা পেজটোৰ পৰা ইনকাম হ'ব বুলি কেনেকৈ গম পাব? আজি মই আপোনাক সম্পূৰ্ণ স্ক্ৰীনৰ মাধ্যমত দুটা ছেটিংছ দেখুৱাই দিম আৰু এই দুটা ছেটিংছ যদি ঠিক ঠাক আছে আপুনি নিশ্চয় ফেচবুকৰ পৰা ইনকাম কৰিব পাৰিব। ঠিক আছে, আহক নহ'লে বেছি দেৰি নকৰোঁ, মই এই দুটা ছেটিংছ আপোনাক স্ক্ৰীনৰ মাধ্যমত দেখুৱাই আছোঁ। আপুনি প্ৰথমতে ফেচবুক প্ৰফাইল বা পেজটো খুলি ল'ব আৰু ইয়াতে যি আপোনাৰ প্ৰফাইল আইকন থাকিব লেফ্টত, প্ৰফাইল আইকনত ক্লিক কৰি দিলে হ'ল। ইয়াতে আপুনি দেখিব, যদি আপোনাৰ প্ৰফাইল হয় প্ৰফাইলত যাব, যদি আপোনাৰ পেজ হয় পেজত যাব। ইয়াতে যি প্ৰফেশ্যনেল ডাছবৰ্ড বুলি অপশ্যন আছে, এই প্ৰফেশ্যনেল ডাছবৰ্ডৰ ওপৰত ক্লিক কৰি দিলে হ'ল। ইয়াতে আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰিলে দেখিব ছাপৰ্ট টুলছ আৰু ইয়াতে যি টুলছ বুলি অপশ্যনটো আছে, এই টুলছৰ ওপৰত ক্লিক কৰি দিলে হ'ল। আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপুনি এটা অপশ্যন দেখা পাব পেজ ৰেকমেণ্ডেশ্যন, এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিলে হ'ল। ইয়াতে আপুনি দেখিছে পেজ ৰেকমেণ্ডেশ্যন, যে ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাই, ৰিকমেণ্ডেবল। ইয়াতে যদি আপোনাৰ কিবা প্ৰব্লেম থাকে, আপোনাৰ ক্ৰছ চিন দেখুৱাব বা কিবা ৰঙা দাগ থাকিব, এই এটা ছেটিংছ হৈ গ'ল। তলৰ ফালে আৰু এটা অপশ্যন দেখিব আপুনি পেজ ষ্টেটাছ, এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতেও আপুনি দেখা পাইছে যে ইয়াতে গ্ৰীণ টিক আছে, বা ইয়াতে যদি আপোনাৰ গ্ৰীণ টিক নাথাকে, ৰঙা ক্ৰছ চিন থাকে, তেনেহ'লে আপুনি বুজিব যে আপোনাৰ প্ৰফাইল বা পেজত কিবা প্ৰব্লেম আছে, বা আপোনাৰ কিবা কপিৰাইট প্ৰব্লেম থাকিব পাৰে, কিবা বেলেগ অসুবিধা থাকিব পাৰে। আৰু ইয়াতে আপুনি দেখা পাইছে গুড নিউজ ন' ভায়লেশ্যন টু শ্ব', যে আপুনি ইয়াৰ দ্বাৰাই বুজিব পাৰিব যে আপুনি ফেচবুক প্ৰফাইল বা পেজটোৰ পৰা আপোনাৰ নিশ্চয় ইনকাম হ'ব। কিন্তু আপুনি এটা কথা মনত ৰাখিব, আপুনি ৰেগুলাৰিটি মেইনটেইন ৰাখিব। যদি আপুনি ৰেগুলাৰিটি মেইনটেইন ৰাখে, প্ৰতিদিন যদি আপুনি ভিডিঅ' দিব সময় নাথাকে, প্ৰতিদিন ভিডিঅ' দিব নোৱাৰিলেও এদিনৰ মূৰে মূৰে হ'লেও যদি আপুনি এটাকৈ ৰিলছ ভিডিঅ' দিব পাৰে, নিশ্চয় আপুনি ফেচবুক প্ৰফাইল বা পেজটোৰ পৰা আৰ্নিং কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে কপিৰাইট, যদি আপোনাৰ ভিডিঅ'ত কপিৰাইট থাকে, কিবা গান ব্যৱহাৰ কৰিব নলগা আপুনি ব্যৱহাৰ কৰিছে, আপোনাৰ ভিডিঅ'ত যদি কপিৰাইট আহিছে, আপুনি কেনেকৈ কপিৰাইট চেক কৰিব, মই নেক্সট আৰু এটা এনেকুৱা ভিডিঅ' বনাম, সেই ভিডিঅ'টোত মই দেখুৱাই দিম। আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।